গাইজ কি খবৰ আশা কৰিছোঁ আপোনাক ভালে আছে। মই আহিলোঁ আজি ৰেনুকা নাৰ্চাৰী আৰু এখন গোগামুখতে অৱস্থিত। ইয়াত বহুতো ধুনীয়া ফুলৰ কালেকশ্যন লৈ আহিছে। আপোনালোকে চাওকচোন কি কি ফুলৰ কালেকশ্যন লৈ আহিছে, মই আপোনালোকক দেখাই দিম। ঘৰতে আছে এৰিকা পাণ আছে, পুৰা সুন্দৰ গছ, ডাঙৰ গছ। আৰু মই কাষে কাষে আহি পিনে ইয়াত দেখিছে সুন্দৰ ফুলৰ কালেকশ্যন দেখিছে। এইটো ভিনকা হয়, ঠাণ্ডা দিনৰ ভাল ফুল হয়। ইয়াত দেখিছে ভিনকা। আৰু আমাৰ এইখিনি কি গছ বাৰু? পইনচেটিয়া ন? পইনচেটিয়া গছ হয়, সুন্দৰ গছ দেখিছে। কালাৰিং দেখিছে নাই আপোনালোকে? বগা, ৰেড, আপোনালোকে সকলো ধৰণৰ কালাৰ পাব। আৰু দাদা এইখিনি কি গছ বাৰু? এইখিনি বৃন্দাবন হয়, দেখিছে নাই? কালাৰিং দেখিছে, কিমান সুন্দৰ কালাৰ। আৰু এইখিনি কি হয়? বগেনভেলিয়া নেকি? এইখিনি দেখিছে বগেনভেলিয়া হয়, পূৰা সুন্দৰভাৱে ৰাখিছে। আপোনালোকে নিব পাৰে, পূৰা ফুলৰ কালেকশ্যন। আৰু ইয়াত দেখিছে ছাইডতে আমাৰ আছে। দাদা এইখিনি কি হয়? বগেনভেলিয়া নেকি? এইখিনি বগেনভেলিয়া নেকি? হা, বগেনভেলিয়া হয় দেখিছে, বৰ সুন্দৰ গছ। আৰু আমাৰ এই কাঁইটীয়া জাতীয়টো মোৰ চাৰ্কাছ হয়। আৰু এই টাবত কি ৰাখিছে? পিটনীয়া হয় দেখিছে, লাইন বাই লাইন ৰাখি গৈছে পিটনীয়া। আৰু আমি ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ, কি কি আছে আপোনাক কালেকশ্যনত দেখাই দিম। দাদা এই ৰেডজোপা কি হয় বাৰু? আৰু ডেচিনা হয় দেখিছে, সুন্দৰ গছ। এইটো চিজিয়াম হয় দেখিছে, পুৰা লাইন বাই লাইন আছে। চিজিয়াম একদম সুন্দৰভাৱে আছে, আপোনালোকে নিব পাৰে। আৰু এইবোৰ পিটনীয়া হয়, পুৰা লাইন বাই লাইন ৰাখিছে। আপোনাৰ ওলমাই ৰাখিছে, হেংগিঙত ওলমাই ৰাখিব পাৰিব। পিটনীয়া হয়, ভাল গছ দেখিছে। এই চাৰিওকাষে এইপিনে আছে দেৱদাৰু আছে, তলত আছে এখন দেৱদাৰু, সুন্দৰ গছ। ধুনীয়া ধুনীয়া ফুলৰ কালেকশ্যন লৈ আহিছে। আৰু এইখিনি কি হয়? এইখিনি ইণ্ড'মালতি কালেকশ্যন লৈ আহিছে, পূৰা ধুনীয়া ধুনীয়া আপোনালোকে দেখিবলৈ পাইছে। ইণ্ড'মালতি কালেকশ্যন, ঠাণ্ডা দিনৰ বেষ্ট ফুল। আৰু এইখিনি কি হয়? এইখিনি পিটনীয়া একে ফুল হয় দেখিছে, পিটনীয়া ফুল। আৰু মই ভিতৰৰ ভাগলৈ সোমাই গৈছোঁ, আপোনালোকে চাব ভাল পাব। আৰু এই ফ্ৰণ্টতে ইয়াত দেখিছে মূৰ্তি আছে, এয়া ধুনীয়া সুন্দৰ মূৰ্তি আপোনালোকে দেখাই দিছোঁ দেখিছে। এয়া মাতৃ চাগে তেওঁলোকৰ। আৰু আমি সোমাই আহি পিনে আমি গম পাইছোঁ এইখিনি কি হয় দাদা? এইখিনি ডালিয়া দেখিছে, সুন্দৰ গছ, ঠাণ্ডা দিনৰ বেষ্ট কালেকশ্যন ডালিয়া হয়। আৰু এয়া দেখিছে ইণ্ড'মালতি, কিমান ফুলৰ ফুল দেখিছে নাই? আপোনাৰ কালাৰ দেখিছে নাই? ইমান সুন্দৰ কালাৰ হয়। ৰেড পাব, হোৱাইট পাব, য়েল্ল' পাব, বহু ধৰণৰ ফুল পাব, কালাৰিং পাব। আৰু আহি পিনে এইখিনি পালোঁ দেখিছে নে? এইখিনি কি গছ হয়? এইখিনি ইণ্ড'মালতি হয় দেখিছে নাই? ৰেড পাব, হোৱাইট পাব, এইটো য়েল্ল' পাব, ৰেড পাব দেখিছে, কিমান ধুনীয়া ফুল। আপোনালোকে লৈ যাব পাৰে আৰু কম মূল্যত দি আছে। এইখিনি কি হয় দাদা? এইখিনি নামটো পাহৰিছে দাদাজনে। আৰু এইখিনি দেখিছে চবপিনে ফুলৰ কালেকশ্যন পূৰা। এয়া দেখিছে কিমান কালাৰ চাওক না আপোনালোকে। কালাৰ চাই পিনে একদম মানে বহুত ভাল পাব। এইখিনি ভাল ফুল হয় দেখিছে নহয়, পূৰা দেখিছে সুন্দৰ। ইণ্ড'মালতি হয় দেখিছে কালেকশ্যন দেখিছে নাই? কালাৰ দেখিছে নাই? কিমান সুন্দৰ কালাৰ। এইখিনি ইণ্ড'মালতি নেকি দাদা? দাদা এইখিনি ইণ্ড'মালতি হয়, পূৰা ফুলৰ কালেকশ্যন মজা হৈছে। আৰু এইখিনি দেৱদাৰু নেকি? এই দেৱদাৰু দেখিছে, সুন্দৰভাৱে ৰাখিছে, ডাইৰেক্ট ৰুই দিব পাৰে। ওখ দেখিছে, হাইটটো দেখিছে, কিমান সুন্দৰ গছ। আৰু এয়া দেখিছে, ইয়াত এক লতা হয় জাতীয়, লতা জাতীয়। ইয়াত দেখিছে ফুলৰ কালাৰ চাওক, কি হয় নামটো এইটো? হা, গাৰ্লিক ভাইন। ইয়াত দেখিছে সুন্দৰ গছ, আপোনালোকে ওপৰলৈ চাওক ন, কিমান ধুনীয়া গছ। এয়া ওপৰলৈ দেখিছে কিমান কালাৰিং হৈ আছে। সেইজোপা নিব পাৰে আপোনালোকে, ভাল গছ। আৰু দাদা আমি এইপিনে আগবাঢ়োঁ। হা, এইখিনি ফুল ৰুই থৈছে নেকি? আৰু এইবোৰ নাৰ্জী দেখিছে, হোৱাইট পাব, ৰেড পাব, গোটেই নাৰ্জী ফুলৰ কালেকশ্যন লৈ আহিছে। এইখিনি দেখিছে আপোনালোকে সকলোৱে চিনি পায়, থোজা হয়। এয়া থোজা। আৰু এইপিনে চিনি পায় আপোনালোকে, এইবোৰ গোলাপ হয়, ৰেড কালাৰ গোলাপ দেখিছে। আৰু দাদা এইখিনি কি হয় কৈ দিব আপুনি অলপ? এইখিনি কি হয়? লেলা মজনু আপোনালোকে পাব বাৰু, প্ৰত্যেকখন নাৰ্চাৰীতে পাব লেলা মজনু। কালাৰিং দেখিছে, ভাল পাব, নিব পাৰে। নিজৰ মাতৃক তেওঁলোকে এনেকৈ ৰাখিছে, কিমান ধুনীয়াকৈ ৰাখিছে দেখিছে আপোনালোকে। নিজৰ মাতৃক মূৰ্তি হিচাপে ৰাখিছে দেখিছে, সুন্দৰ। ভিতৰলৈ সোমাই আহিছোঁ। এইখিনি তোমালোক কিহৰ কালেকশ্যন লাগিছে? নাইনথাছ, ঠাণ্ডা দিনৰ ভাল কালেকশ্যন হয়। ইয়াত দেখিছে চাৰিপিনে। এইখিনি কি হয়? একে ন?
কেলেণ্ডুলা হয় ভাল ফুল পুলিতে নিব আপোনালোকে এতিয়া সস্তাত পাব এইখিনি একে নেকি এইখিনি নয়নতৰা এইখিনি গাজানীয়া এইখিনি নয়নতৰা হয় ভাল ফুল এইখিনি গাৰ্জেনিয়া একদম ঠাণ্ডা দিনৰ মানে বেষ্ট ফুল হয় এইখিনি দাদা একে নেকি এইখিনি একে নেকি ডাইনথাছ মজা নাৰ্জী দেখিছে নাৰ্জী ফুলৰ কালেকশ্যন লৈ আহিছে পূৰা চাই পিনে গ'লে নাৰ্জী ফুল এইখিনি দাদা কি হয় বাৰু একে নেকি চেলভিয়া লৈ আহিছে দেখিছে নাৰ্জী এইটো চেলভিয়া এয়া নাৰ্জী কালাৰ ফুলিবলৈ আৰম্ভ কৰিলে ঠাণ্ডা দিন যিহেতু পাই গ'লি এইবোৰ আপোনালোকে চিনি পায় বগেনভেলিয়া হয় ব'লক আমি আগৰলৈ যাওঁ আমি সোমাই আহিছোঁ আৰু এজোপা কি গছ হয় দাদা আলামান্দা সুন্দৰ গছ আৰু দেখিছে এই সেইপিনে আহকচোন দাদা এতিয়া বিভিন্ন ধৰণৰ ফুলৰ কালেকশ্যন লৈ আহিছে আমাৰ দাদাই এয়া কি হয় মাণ্ডেভেলিয়া আৰু এয়া দেখিছে কালাথিয়া কইনচেটিয়া আৰু আপোনালোকে এইবোৰ চিনি পায় এইবোৰ কালাথিয়া হয় কটন এইটো কি বগেনভেলিয়া নেকি ফাইকাছ সুন্দৰ গছ দেখিছে পাই যাব চব ফুলৰ কালেকশ্যন আৰু এইপিনে দেখিছে নাই এইবোৰ নতুন ফুল এটা দেখিছে এইটো কি হয় এইটো কুলিয়াছ বুলি কয় একচুৱেলি কুলিয়াছ ন আৰু এজোপা ড্ৰেচিনা আৰু এজোপা আপুনি কৈ দিব ধুনীয়া মানে আপোনাৰ বেলেগ নাৰ্চাৰী নাপাব এজোপা মই দেখাও নাই বেগুনীয়া নেকি মই নিজে নাজানো দেই হয় দাদাই নিজে নাজানে বেঙুনীয়া নেকি বুলি কৈছে নিজে নাজানে তেওঁ নাৰ্চাৰী খুলি ৰাখিছে আৰু এজোপা টাব হয় ডাঙৰ টাব হয় টাবৰ লৈ যাব পাৰে আপোনালোকে ডাঙৰভাৱে লৈ যাব পাৰে আৰু ভিতৰলৈ য'ত আমি পুলি বনাই তালৈ যাওঁ ব'লক গম পাইছে নাই আংকুল ব'লক এইজোপা টাব যদি ঘৰলৈ নিয়া হয় বেলেগ হয় আৰু এইজোপা কি হয় হতমূলৰ লেখীয়া গছ ভাল গছ নিব পাৰে এইখিনি কোলাখিনি ৰাবাৰ প্লাণ্ট এয়া চাওক আপোনালোকে দেখাই দিওঁ অলপ দৰ্শকক এয়া দেখিছে এইখিনি কোলাখিনি ৰাবাৰ প্লাণ্ট এই কোলাখিনি যে দেখিছে ৰাবাৰ প্লেণ্ট হয় সুন্দৰ গছ চব বিধৰ গছ পাব আপোনালোকে বহুত ডাঙৰ নাৰ্চাৰী হয় আপোনালোকে দেখিলে গম পাব বহুত ফুলৰ কালেকশ্যন ৰাখিছে চিনি পাবই ৰাইজসকলে মই কিমান কৈ থাকিম ন বেঞ্জাৰ গছ এইটো কেকটাছ হয় দেখিছে সুন্দৰ গছ স্পাইডাৰ প্লেন নেকি দাদা এইখিনি স্পাইডাৰ প্লেন ন সুন্দৰ কোনটো আঙুৰ বগাই আছে নে কি বাৰু ফুল গছ ন হয় আপুনি দেখাই দিব এইকেইটা অলপ দেখাই দিব ৰাইজক দাদা এইকেইটা কি ৰাখিছে বাৰু ৰঙা নীলা বেঙুনীয়া পিটনীয়া ন ঠাণ্ডা দিনৰ বেষ্ট কালেকশ্যন হয় পিটনীয়া ইয়াত দেখিছে দাদাই বহুত কষ্টৰে মাটি ভৰাই ৰাখিছে ইয়াত পুলি বনাব তেওঁ আমাৰ দাদা আমাৰ লেখীয়া লগৰে মানে অলপ ষ্ট্ৰং জেনেৰেশ্যন হয় তেওঁ বহুত কাম কৰি থাকে দিন ৰাতি কামেই কৰি থাকে আৰু এতিয়া আমি ফুলৰ কালেকশ্যন য'ত ফুল ষ্টকাৰ তাত আহিছোঁ যিহেতুকে এয়া আমাৰ কিহৰ কালেকশ্যন লৈ আহিছে নতুন ভিনকা দেখিছে ভিনকা কিমান সৰুতে মানে এইটো উৎপাদন কৰি ডাঙৰ কৰি দিয়ে মই ডাইৰেক্ট মানে একদম ডাইৰেক্ট লাইভ দেখাই আছোঁ হয় নেকি এইটো কি হয় চিনেৰিয়া আৰু এইটো কি হয় খানা খাই আছো এইটো তোমালোকে বনোৱা নেকি হা আৰু কিমান দিন লাগে বাৰু এনে ডাঙৰ হওঁতে একমাহ লাগি যায় খাটনি আছে ন অলপ কষ্টটো আছে ন এই ফুলৰ এইখিনি চিনি পোৱা নেকি এইখিনি কি হয় চিনি নোপোৱা অকল বনোৱাহে ন বনাব লাগে এজনে অকল বনাইহে ফুলৰ নামবোৰ ভালকৈ চিনি নাপায় যিহেতুকে ডাঙৰ হ'লে চিনি পাব চাগে নহয় জানো এতিয়া সৰু হৈ আছেতো পুলি ধৰিব পৰা নাই এইটো নাৰ্জী হয় নাই এতিয়া ডাঙৰ হোৱাৰ কাৰণে আমি ধৰিব পাৰিছোঁ সেইখিনি পুলি নহয় জানো এইখিনি কি হয় চেলভিয়া হয় আপোনালোকে যিসকলে নাৰ্চাৰী ফুল কিনি পিনে প্ৰতিপালন কৰি ৰাখিছে তেওঁলোকে গম পাব আৰু এইখিনি চাওঁ আমি আগলৈ আগবঢ়োঁ দাদা এইটো কি হয় দাদা এইটো কি হয় এইখিনি কবি পুলি হয় আপোনাৰ কবি পুলি পাব ষ্টকত এভেইলেবল আছে নিব পাৰিব কেলেণ্ডুলা হয় মই মানে এজন মানে নামবোৰ নাজানে আকৌ মই অলপ দম দিছোঁ
তেতিয়া নাৰ্চাৰী খুলিছে নামবোৰ জানিব লাগে হয় নাই আপোনালোকে কওকচোন দৰ্শক মণ্ডলী আপোনালোকে কওক যিহেতুকে এজনে নাৰ্চাৰী খুলিছে আৰু ফুলৰ নামেই নাজানে আধা আধি ময়ে কৈ দিব লাগে তেতিয়াহে গম পায় গম পাইছে মই তোমাক চেহেৰাটো দেখাই দিওঁ নহ'লে আপোনালোকৰ আগত বম লাজ পাব তেওঁ গম পাইছেনে মই তাক চেহেৰাটো দেখাই দিওঁ কিন্তু বম লাজ পাব আঙুৰ গছ দেখাব নিজ বা আঙুৰ গছ কোনজোপা লতা যে আছে সেইজোপা আৰে ভাই সেইজোপা নহয় ওপৰত থকা লতা জোপা ওপৰত যোৱা দেখা পাৰিবা বলক গাইছ আপোনালোকক মই আঙুৰ গছ দেখাম আৰু আঙুৰ তিতা নে মিঠা তাকো মই সোৱাদ লৈ দে এজোপা নহয় জানো এজোপা এজোপা হয় আঙুৰ আৰু দাদা যেনেকুৱা ক্ষীণ আৰু এই আঙুৰজোপা সেনেকুৱা ক্ষীণ দেখিছে খাবলৈ নিদিয়ে দেখি একদম মানে লেলি চেলি মানে অৱস্থা নাই এই মানুহটো যেনেকুৱা ক্ষীণ আৰু আঙুৰো তেনেকুৱা ক্ষীণ আঙুৰ লগা নাই ইয়াৰ মাছ দেখিছে নাই পোকৰ কাৰণে কি ব্যৱস্থা কৰিছে পানী দিছে পানীত আৰু পোকটো পৰি যায় ইয়াত লাইট লগাই দিয়ে আৰু ইয়াত পোকবোৰ পৰি যায় এইটো পোক পোৱা বুদ্ধিয়ে আৰু ফুলৰ পুলি কেইটামান ল'লোঁ আপোনালোকক দেখাই দিছোঁ যিহেতুকে মোৰ ডাঙৰ নাৰ্চাৰী আছে ফুলৰ পুলি ল'লোঁ আৰু এতিয়া মই ডাঙৰ কৰিম সৰুতে নিছোঁ মই বহুত টেঙৰ সৰুতে নিছোঁ তেতিয়াহে কম দামত পাম আকৌ গম পাই নাপায় আপোনালোকে আহিব আকৌ আৰু দাদাক নক'ব এইটো কথা মানে শুনিলে নেকি দাদা চেহেৰাটো নেদেখা হ'ব বমলা চাব এই ফুলৰ নাম নেজানে এনেই আছে আৰু থাকিব লাগে মেনেজাৰ হিচাপে গম পাইছে মই চব চিনি পাওঁ আৰু দেখাই আছোঁ এই এজোপা কি নাৰ্জী হয় নহয় এজোপা এই এইজনে চিনিয়ে নাপায় নাৰ্জী ফুলো চিনি নাপায় মানে এনেই আৰু নাৰ্চাৰী খুলি বহি আছে আৰু এই ফুলটো তুমি গেন্দা ফুল বুলি কয় গেন্দা 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 এইজনে অকণমান চিনি পাইছে ন গেন্দা ঠাণ্ডা দিনৰ বেষ্ট কালেকশ্যন লৈ আহিছে আপুনি আপুনি কিবা অফাৰ চফাৰ দিব নেকি মোৰ যদি ভিডিঅ' চাই কিমান দিব 10% 20% কথা নহয় অঁ তুমি এজোপা নাৰ্জী কিনা দুজোপা পিটনিয়ে ফ্ৰী হয় আপুনি এজোপা নাৰ্জী কিনা দুজোপা ফ্ৰী দিব আপোনাৰ দেখিছে যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নতুন যদি প্ৰথম আহিছে তেতিয়াহ'লে বেল আইকনটো দবাই দিব নাপাহৰিব ভিডিঅ' চাই কেনেকুৱা লাগে এনেই মোৰ ভালে লাগে ন আৰু ৰাইজক কি ক'বা তুমি ছাবস্ক্ৰাইব কৰি দিবলৈ কোৱা হয় হয় ধন্যবাদ আজিলৈ বাই বাই